নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল ইম্পৰ্টেণ্ট দাদালৈ আপোনাক স্বাগতম জনাইছোঁ। আৰু আজি আমি লগ পালোঁ এজন ব্যৱসায়ৰ লগত জড়িত ব্যক্তিক। দাদা, আপোনাৰ পৰিচয়টো জনাব। মোৰ নাম শ্ৰী দুৰ্গেশ্বৰ পাঠক। হয়। মোৰ প্ৰকৃত ঘৰ হ'ল গুৱাহাটী। মোৰ জন্ম হ'ল শুৱালকুছিৰ ওচৰতে সবনচা নামৰ গাঁও, কিন্তু মই ইয়াতে ব্যৱসায় সূত্ৰে আজি প্ৰায় 24 বছৰ ধৰি হাপে খাটি জগা মোৰ নিজৰ ভাই ককাইৰ দৰে এইখিনি মানুহৰ লগতে আছোঁ। মাজে মাজে সংগীতা অনুষ্ঠান মানে পৰিৱেশনো কৰোঁ। লোকগীত খুব সুন্দৰকৈ তেওঁ গাব পাৰে। মই প্ৰথমতে এটি কামৰূপী লোকগীতকে শুনাবলৈ লৈছোঁ। এই ঘোৰ কলিৰ কালে কিয় জনম দিলি মোকে, মিছা ধন মিছা জন মিছা মায়াৰ সংসাৰ, দুখ লিখে দুখৰ ওপৰে। এই ঘোৰ কলিৰ কালে কিয় জনম দিলি মোকে, মিছা ধন মিছা জন মিছা মায়াৰ সংসাৰ, দুখ লিখে দুখৰ ওপৰে। কিয়ে হৰিয়ে ধন হলে জ্ঞাতি বাঢ়ে, সকলোৱে আদৰ কৰে। ধন হলে জ্ঞাতি বাঢ়ে, সকলোৱে আদৰ কৰে। ধনীয়ে পায় সকলোতে মান, গৰীবৰ নাই মান য'তে ত'তে অপমান। গৰীবৰ নাই মান য'তে ত'তে অপমান, মানুহ বুলি নকৰে জ্ঞান। এই ঘোৰ কলিৰ কালে কিয় জনম দিলি মোকে, মিছা ধন মিছা জন মিছা মায়াৰ সংসাৰ, দুখ লিখে দুখৰ ওপৰে। কিয়ে হৰিয়ে এসাঁজ ভাতৰ বাবে হাহাকাৰ কৰে নৰে, ভোকৰ জালত কৰে হাই হাই। ভাতৰ চৰুত পানী ঢালি চাই থাকে মুখ মেলি, ভাতৰ চৰুত পানী ঢালি চাই থাকে মুখ মেলি। চাউল কিনাৰ টকা পইচা নাই, এই ঘোৰ কলিৰ কালে কিয় জনম দিলি মোকে, মিছা ধন মিছা জন মিছা মায়াৰ সংসাৰ, দুখ লিখে দুখৰ ওপৰে। কিয়ে হৰিয়ে শিষ্যই না মানে গুৰু, বাপ বেটা দুই চৰু, দুয়োক লাগে সমান অধিকাৰ। সমাজ বেভিচাৰ হৈলা, কলিয়াহি ৰাজ্য লৈলা। সমাজ বেভিচাৰ হৈলা, কলিয়াহি ৰাজ্য লৈলা। কৰা প্ৰভু আমাক উদ্ধাৰ, এই ঘোৰ কলিৰ কালে কিয় জনম দিলি মোকে, মিছা ধন মিছা জন মিছা মায়াৰ সংসাৰ, দুখ লিখে দুখৰ ওপৰে। দুখ লিখে দুখৰ ওপৰে, দুখ লিখে দুখৰ ওপৰে। খুব সুন্দৰ হৈছে। আপুনি লোকগীতৰ চৰ্চা কৰিছিল নেকি ক'ৰবাত? মই মাজে মাজে অটত গোৱা হয়, কিন্তু মই এনেই মানে কলেজীয়া হাইস্কুলীয়া জীৱনতে মই গাইছিলোঁ। এতিয়া মই মাজে মাজে প্ৰগ্ৰেম কৰোঁ। এয়াই মোৰ মানে, নতুন বেলেগত ক'তো প্ৰশিক্ষণ হিচাপে লোৱা নাই। আপুনি এনে ব্যৱসায় কিহৰ ব্যৱসায় কৰে? ব্যৱসায় মোৰ পাট মুগাৰ কাপোৰ আছে আৰু অৰ্ণামেণ্টো অলপ আনো তাৰ লগত। গতিকে মই বিশেষ কৰি মোৰ ইয়াৰ কাপোৰৰ বিজনেছৰ জৰিয়তে এই গোটেই অঞ্চলৰ মানুহে মোক চিনি পায়, পৰিচিত। নিজস্বভাৱে কণ্ঠ দি
কিবা গীত বাণীবদ্ধ কৰিবৰ কাৰণে মোৰ বহুতে পৰিকল্পনা আছে মই নিজেও মানে এতিয়া 2-4টা গান লোকগীত লিখিব লৈছোঁ আৰু মই তেনেকুৱা মানে কণ্ঠ দিয়াৰ কাৰণে চেষ্টা কৰি আছোঁ এতিয়া এইমাত্ৰ আমি ভিডিঅ'টো সামৰণি মাৰিবলৈ লৈছোঁ আৰু সামৰণি মৰাৰ শেষত কিবা ক'ব নেকি শেষত মানে মই এইটোৱে ক'ম যে বৰ্তমানৰ যিটো মানে পৰিস্থিতি হৈ আছে দেশত শান্তি ঘূৰি আহক আৰু চৰকাৰৰো সুমতি দিয়ক সেয়াই মই কামনা কৰিছোঁ যাতে মানে মানে বিশৃংখল নহয় বা হাই উৰুমি নহয় শান্তি দেশত মানে প্ৰৱৰ্তন ঘূৰি আহক সেয়াই মই কামনা কৰোঁ মানে আপোনালৈ ধন্যবাদ থাকিলে বন্ধুসকল মোৰ ইউটিউব চেনেলৰ এই ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ জয় অসম